Hello guys, welcome back to another episode of Assamese community report. So guys, আজি first news ত আছে পাপনদা। আপোনালোকে ৰোড চিনেমাখনৰ পাপনদা আৰু ৰূপজ্যোতিবাৰ পক্ষী পক্ষী মনমোৰ গানটো নিশ্চয় শুনিছে। সেই একেটা গানকে এই দুজন সিংগাৰে হিন্দী ভাৰ্চনত আজি অফিচিয়েলি টাইমছ মিউজিক চেনেলটোত ৰিলিজ কৰিছে আৰু বৰ্তমান সকলোৰে ষ্টেটাছত এই গানটো খুব সুন্দৰ হৈছে। গানটো আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকত যাওক আৰু ফুল ভিডিঅ'টো এবাৰ চাওক। পাখি পাখি মোরা মন ধিমি ধিমি সি পৱন। এতিয়া আমি কথা পাতিম অসমীয়া ছবিৰ ওপৰত। এখন নতুন অসমীয়া ছবিলৈ আহি আছে যাৰ নাম হৈছে উল্কা। আজি ছবিখনৰ অফিচিয়েল পোষ্টাৰ মুকলি কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত। ইষ্টাৰ্ণ গ্ৰীণ পিকচাৰৰ বেনাৰত নিৰ্মিত উল্কাৰ পৰিচালক হৈছে প্ৰণৱ বিবেক। দুটা মুখ্য গীতত কণ্ঠনি কৰাইছে আমাৰ সকলোৰে মৰমৰ জুবিন আৰু পাপন দা। তৰাৰ দৰে নিযুত আলোক বৰ্ষ আঁতৰতে পোহৰ কৰে ধিমিক ধামাক কক্ষ পৰাণৰে হাতৰ ৰেখাই জীৱন গঢ়ে তাকে ভাবি জানো হাত সাৱতি ৰবা। আকাশৰ পৰা খহি পৰে উল্কা। ইয়াৰ পিছৰ ভাল খবৰটো হৈছে দ্য আণ্ডাৰৱৰ্ল্ড ছবিখনৰ মিছন চাইনাৰ পিছত দ্বিতীয়খন জুবিনদাৰ বিগ বাজেটৰ অসমীয়া ছবিৰ ৰিলিজিঙৰ ডেট অহা সপ্তাহত ঘোষণা কৰা হ'ব। আৰু ডেট ঘোষণা কৰিলে মই আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়াম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰত থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব। চ' আজিৰ কাৰণে ইমানেই। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু এনেদৰে আছামিজ কমিউনিটিৰ লগত জড়িত হৈ থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক। চ' ইয়াতে নেক্সট ভিডিঅ' বাই বাই।